হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। ত' আমি অলপ ফুৰিবলৈ ওলাই আহিলোঁ। ফ্ৰেণ্ডে মোৰ লগ ধৰিলে, আমাৰ ফ্ৰেণ্ড আৰু আমাৰ টিকলাটোৰ ফ্ৰেণ্ড। ত' তাই ক'লে অকণমান ওলাই যাওঁ ব'ল, ঘৰত পৰা ব'ৰ হৈ গৈছোঁ, গৰম বন্ধ বুলি ক'তো এনেকৈ যোৱা হোৱা নাই। ত' তাই লগ ধৰিলে, ত' আহি গ'লোঁ আমি। গাড়ীত আহি আছোঁ, ভাবাই নাছিলোঁ ক'ত আহিম। ত' তাই ক'লে ওচৰতে খানাপাৰাত থকা সেয়া ছায়েন্স মিউজিয়ামতে যাওঁ ব'ল, আমাৰ টিকলাটো দেখা নাই, তেনেকৈ ক'লে। তো মই যোৱা বছৰ আহিছিলোঁ, তো এইবাৰো তাই লগ ধৰাৰ কাৰণে আহি গ'লোঁ। তো তাই টিকেট কাটি দিলে আৰু। তো আমি কেইজনী আমি মানে পাঁচজনী আহিলোঁ আৰু। আমি সোমাই অকণমান বেলেগ লাগিছে পৰিৱেশটো। আগতকৈ অলপমান বস্তুবিলাক ঝুলনা অকণমান বেছিও আছে, অকণমান চাফাও লাগিছে যোৱা বছৰতকৈ। তো আগৰ ফালে জিমৰ কিবা বস্তুও আছে। তো আজি বেছি ভিৰ নাই, দেওবাৰে বেছি ভিৰ হয়। তো হাজবেণ্ডেও দেওবাৰে আহি গৈছিলে তাৰ লগৰ ল'ৰাৰ ৱাইফৰ লগত, মানে গাড়ীখন লৈ। তো আজি আকৌ আহিলে, সিদিনাখন ভিতৰত সোমোৱা নাছিলে যেনিবা। তো আজি আমাৰ লগতে সোমাই দিলোঁ, টিকলাকেইটা আছে যি গতিকে। আগৰ ফালে দেখিছে মানুহ বেছি ভিৰ নাই, পাতলা। পিছবেলা আহিলোঁ কাৰণে তেনেকৈ পোৱা নাই আৰু ভিৰো পোৱা নাই। আমি বেছি সময় চাবই নাপালোঁ। তো টিকেটকেইটা এনেই কটা নিচিনাই হ'ল। প্ৰথমতে বাহিৰত খেলা ধৰা বস্তু আছিলে, তো সেইটো কাৰণে টিকলাকেইটাই খেলিব বিচাৰে ন, যি গতিকে বাচ্ছাৰে বস্তু ইয়াতে। তো টিকলাকেইটাই ইটো সিটো খেলোঁতে মানে দেৰি হৈ গ'ল। ভিতৰৰ ফালে আমি সোমালোঁ যেনিবা, সোমায়ো মানে বেছি চাব নোৱাৰিলোঁ। তো 6টামান বজাতে, আমি 6টামান বজাত সোমাইছিলোঁ চাগে ভিতৰৰ সেই ঘৰটোত। তো বন্ধই কৰি দিলে, তো তেনেকৈ বিশেষকৈ চোৱা নহ'ল। তো এটা বস্তু ভাল লাগিল, যোৱা বছৰ মানে মাছৰ হেৰিটো দেখুওৱা নাছিলোঁ, এইবাৰ মাছৰ কি কয় এইটো মই ভালকৈ নামটো ক'ব পৰা নাই। মাছ থকা সেই মানে ভিতৰত সোমালোঁ। এইবাৰ মাছৰ সেইখিনি দেখিলোঁ, যোৱা বছৰ মই গম পোৱা নাছিলোঁ। তো প্ৰথমতে ইমান ডাঙৰ ন, ক'ত কি আছে ভালকৈ গম পোৱা নাযায়, টাইমেও নিমিলে। তো তেনেকৈ এইবাৰ চালোঁ যেনিবা। তো বহুতে মোক কয় মানে মোৰ বোলে আৱাজটো অকণমান নাকেদি দিছোঁ, চব মই নাকেদি নিদিওঁ, মোৰ ভইচটোৱে মানে তেনেকুৱা হৈ আছে। তো অলপমান শুনিব চাগে বেয়া হৈছে, কিন্তু উপায় নাই আৰু। ট্ৰাই কৰি আছোঁ মানে ভালকৈ কৰিবলৈ, তো পৰা নাই। মই নাকেদি দিয়া নাই, মানে মোৰ ভইচবোৰে তেনেকুৱা হৈ আছে। বহুতে কয় আৰু মোক যেন অলপ ভইচটো ঠিক কৰিবি, তোৰ আৱাজটো নাকেদি দিয়া নিচিনা লাগে। তো মই দিয়া নাই নাকেদি। তো ট্ৰাই কৰিম আপোনালোকৰ কাৰণে, মই যিখিনি মানে ভালকৈ ভইচ দিব পাৰিব দিবলৈ। তো যিখিনি পাৰোঁ তো কৰি আছোঁ। এনেকৈয়ে চাব আৰু ভিডিঅ'টো। তো আপোনালোকে বুজি পোৱা নাই নে পাইছে জনাবচোন। নাকেদি কোৱাৰ নিচিনা পাই আছে বোলে ভইচটো। তো আপোনালোকে কমেণ্টত ক'বচোন, সঁচাকৈ ভইচটো বহুতেই বেয়া হৈছে নেকি মোৰ। গৰম বন্ধ বুলি প্ৰথম পূৰা 15 দিন ঘৰতে এনেকৈ থাকিলোঁ। আলহীও আহিছিলে, দেখিছিলে। তো তেনেকৈ ঘৰতে থকা হ'ল। আৰু ল'ৰাকেইটাৰ প্ৰজেক্টবোৰো আছিলে, প্ৰজেক্ট আৰু হোমৱৰ্ক তেনেকৈ আৰু কৰালোঁ এই 15 দিন। সেই 15 দিনৰ পিছতে আজি ফাৰ্ষ্ট ওলালোঁ আমি পাৰ্কলৈ বুলি। এইবাৰ তেনেকৈ ফুৰা হোৱাই নাই। চ' পিছলৈকে অলপমান প্লেনিং আছে, অকণমান গাঁৱতো যোৱা। তো আপোনালোকে ভিডিঅ'বোৰ পাব। গাঁৱত তেনেকৈ থকা নহয়, ওচৰৰে বৌ এজনী লগ ধৰিছে সিহঁতৰ ঘৰলৈ যাবলৈ। তো পিছলৈকে যাম নেকি, যদি যাওঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় দেখা পাব আৰু আপোনালোকে চাব। তো এইবাৰ মামাহঁতৰ ঘৰলৈ নাযাওঁ, এইবাৰ মানে বেলেগতে যাম আৰু। তো আমাৰ মানে সকলো ঘৰৰ মানুহ ইয়াতে, মানে গুৱাহাটীতে। তো গুৱাহাটী সকলোবোৰ পাৰ্ক চাৰ্ক তেনেকৈ চোৱাই হৈছে দিয়কচোন। তো তাত একেটা বস্তুকে চাবলৈ ভালো নালাগে, তথাপিতো ইয়াতে আহিলোঁ আৰু। গৰম বন্ধ বুলি ক'লে অকণমান গাঁৱত গ'লেই ভাল লাগে। তো গাঁৱৰ পৰিৱেশবোৰ চাইও ভাল লাগে। তো পিছলৈকে ভাবি আছোঁ যাওঁ বুলি, কি বা হয়। তো গ'লে আপোনালোকেতো দেখিবই। তো আপোনালোকে ক'ত ঘূৰিছে, কেনেকৈ কি কৰিছে, গৰম বন্ধ কেনেকৈ মানে কৰিছে, আপোনালোকে জনাব। কোনে ক'ত গৈছে, বা গাঁৱৰ কোনোবাই গুৱাহাটীত আহি কেনেকৈ আছে, কি আছে, অকণমান কমেণ্টত জনাব। তো আমাৰ টিকলাকেইটাই সঁচাই ভাল পাইছে, আগলৈ গৈ আছে। চ' মোৰ কোনবোৰ মানে কথা কোৱাত ভুল হৈছে বা কি হৈছে, আপোনালোকে মোক প্লিজ কমেণ্টত জনাব। আপোনালোকে কমেণ্ট নকৰে, মই বাৰ ভিডিঅ'বোৰত কৈ আছোঁ যে কমেণ্টত প্লিজ মোক জনাব মই কোনখিনি পৰা নাই। আপোনালোকৰ আশীৰ্বাদ কৰিলেহে মই আগুৱাই যাবলৈ পাৰিম, তেনেকৈ ভাবিছোঁ। তো ভুলবোৰ শুধৰাই দিব লাগে, মোৰ যিবোৰ ভুল হৈছে। তো ওচৰৰে কিছুমানে ক'লে যেনিবা যে তোৰ ভিডিঅ'বোৰ চাওঁ আমি, ভালেই হৈছে। চ' খালি মানে ভইচটো অলপ ভালকৈ দিবি বুলি তেনেকৈ ক'লে। ভাল লাগিছে সিহঁতৰ যিসকলে মোক কৈছে, ধন্যবাদ। আপোনালোকে মোৰ ভুলটো যে কৈ দিছে, কিন্তু মই ট্ৰাই কৰি আছোঁ। মই নাকেদি কোৱা নাই যেনিবা, ক'লোৱে। তাৰ মাজতো কিছুমান মোৰ ভুল হ'বও পাৰে। তো আপোনালোকে প্লিজ কমেণ্টত জনাব যে তোৰ এইখিনি ভুল হৈছে, তো তেনেকৈ কৰিবিচোন, তেতিয়া ভাল হ'ব। তেনেকৈ ক'লে মোৰ ভাল লাগিব মনটো, নহয় জানো। তো আপোনালোকে প্লিজ জনাবচোন মোক। কমেণ্ট নকৰে আপোনাৰ বেছিভাগে, তো কমেণ্ট কৰিব। আৰু যিসকলে
ভাল পায় তেওঁলোককো ধন্যবাদ জনাইছোঁ দিয়কচোন। আৰু কিছুমানে ক'বলৈ বেয়াও পায় দিয়কচোন, বেয়া পাব নালাগে, বেয়া হ'লেওতো ক'বই ন, আৰু ভাল হ'লেও ক'ব। তো বেয়া হওক ভাল হওক আপোনালোকে প্লিজ কমেণ্টত এবাৰ জনাই দিব যে ভাল লাগিব। বেয়া হ'লেতো ট্ৰাই কৰিমেই মই ভাল কৰিবলৈ, আৰু ভাল যিখিনি পাইছে কোনখিনি মানে ভাল পায়, কেনেকুৱাখিনি ভাল পায় তো জনাব মোক। তো চবখিনি মই আপোনালোকতো শ্বেয়াৰ কৰি আছোঁ আজিকালি, যি হয় যি নহয় বাৰু, তো শ্বেয়াৰ কৰিয়ে আছোঁ। এইখিনি বস্তু কৈছিলে ন, এইখিনি বস্তু অকণমান নতুনকৈ মই যোৱা বছৰ পোৱা নাছিলোঁ। এইখিনি অকণমান জিম টাইপৰ সেই বস্তু চাগে দেই, মই ইমান নাজানো ন, সেই জিম টাইপৰ অকণ ফেক্স কমোৱা চাগে। তো বাচ্ছাকেইটাৰ লগতে আমিও অকণ কৰি দিলোঁ, তো ভাল লাগিছে। তো এইখিনি বস্তু মই দেখুওৱা নাছিলোঁ যোৱাবাৰ। তো বাচ্ছাকেইটাই পূৰা হৈছে, আমাৰ টিকলে দেখিছেনে পূৰা হেৰি কৰি আছে চব গোটেইকেইটাতে। আৰু বাচ্ছাকেইটাই অলপমান ৰখিব লাগেচোন, এটা বাচ্ছা মানে কেইটামান ৰখি ইটোৰ পিছত সিটো কৰি আছে। এবাৰ সি এবাৰ আমাৰ তো সেনেকৈ কৰি আছোঁ, আৰু আমিও অকণমান কৰিলোঁ। সেইতে জোলনাবোৰো আছে, তো ভাল লাগিছে। ইয়াত জোলনাত আকৌ আহি গ'লে বাচ্ছাই জুলি কিনিতো ভালেই পায়। তো কিছুমান ডাঙৰ মানুহো তেনেকৈ ইয়াতে জুলি আছিলে। তো বাচ্ছাৰ বস্তু বাচ্ছাই জুলিলে ভাল লাগে। আৰু কিছুমান এনেকুৱা আছিলে যে বহুত ডাঙৰ মানুহতো সিহঁতে জুলি আছে, বাচ্ছাই ৱেইট কৰি আছে জুলিবৰ কাৰণে, কিন্তু এৰিয়ে দিয়া নাই। তো সেই তেনেকুৱাবোৰ দেখিলে অলপমান বেয়া লাগে। তো বাচ্ছাৰ বস্তু বাচ্ছাকে মানে কৰিব দিব লাগে, নহয় জানো। তাৰ ফ্ৰেণ্ডে তাক পূৰা ধুনীয়াকৈ জুলাই আছে। ইয়াৰ এই দুটাই তো জ্বলি থকা সময়খিনিত এয়া সূৰ্যৰ পোহৰটো পূৰা পৰিছে, একেবাৰে ৰ'দ, সেইকাৰণে ভিডিঅ'টো কমপ্লিট ভালকৈ অহা নাই। পূৰা সূৰ্যটো পূৰা পৰিছে কেমেৰাত, আবেলি হৈছিলে যে সেইটো কাৰণে। তো এয়া আমাৰ টিকলাই পূৰা জ্বলি আছে, দেখিছেনে। সেইকাৰণে ভিডিঅ'টো ভালকৈ ক্লিয়াৰ অহাই নাই, টিকলাক ভালকৈ স্পষ্টকৈ দেখা নাই। তো ইয়াক চুলি কাটিলে ন, কেনেকুৱা লাগিছে জনাবচোন, টকলা হৈ গ'ল। তাৰপিছত এইফালে আকৌ আমি সোমাই আহিলোঁ। এইফালে অকণমান হেৰি জাল কিবা দিছিলে, তো এইফালে অকণমান খোলা আছিল, খোলা থকাৰ বাবে বহুতেই মানুহ আহিছে আৰু মানে সোমাই। তো আমিও এনেই আহি গ'লোঁ, কিন্তু তেনেকৈ সোমাব নালাগে বাৰু। কিন্তু বাচ্ছাকেইটাই আৰু কান্দিলে কাৰণে আমিও সোমাই দিলোঁ ইফালে। তো এইফালে এলাও থাকিব নালাগে আচলতে, এইবিলাক পূৰা মাৰি থৈছিলে। তো টিকলা বহুতে সোমাইছে আৰু ডাঙৰ মানুহ সোমাল। তো আমাৰ এইকেইটাইও কান্দা দেখা পাই অকণমান সময় আহি গ'লোঁ যেনিবা, কিন্তু চুব নালাগে চাগে। তো উপায় নাই আৰু, বাচ্ছাৰ কাৰণে এইখিনি সোমাই আহিলোঁ। এইখিনি পিছলৈকে ঠিক কৰিলে ভাল হ'ব, মানে গোটেইখিনি কমপ্লিট কি কয় আপোনাৰ ফেঞ্চিং লগা আছিলে। তো অকণমান ভিডিঅ'টো খোলা আছিলে কাৰণে আহি গ'লোঁ। তো এয়া অকণমান দিছোঁ, এইখিনি পায়নে নাপায় নাজানো দেই, কৰিলোঁ আৰু ভুল হ'ল যি হ'ল বাৰু। সকলোকে দেখা পাই মানে আমিও আহিলোঁ। তো কৰিব নালাগে তেনেকুৱা, তো আমাৰো হৈ গ'ল বাচ্ছাৰ লগত, আৰু ক্ষমা কৰিব। তো এইফালে আকৌ সেউজীয়া গছ গছনি পৰিসৰৰ পৰা আহিলোঁ। এইফালে অকণমান ঠাণ্ডাও লাগি দিয়কচোন, গোটেই গছ আছে ন। তো অকণমান বৰষুণ দি আছিল, এইখিনি দেখিছে বতৰ কেনেকুৱা বেয়া। তো অকণমান বোকাও হৈ আছে, তেনেকৈ বহিবৰ কাৰণে ইমান সুবিধা নহয় আৰু। এয়া দেখিছে বোকা অকণমান হৈ আছে। তো এইফালে আকৌ এখন দলং আছে নহয়, আপোনালোকে যিসকলে আহিছে দেখিছে, মই দলং টাইপৰ এইখিনিত উঠি আকৌ ভাল লাগে ন, বাচ্ছাবোৰো ভাল পায়। আৰু যিসকলে অহা নাই ছায়েন্স মিউজিয়াম, আহিব আপোনালোকে, ভালেই লাগে, বহুতেই চাব লগা আছে, বাচ্ছাক খেলিও ভাল পাব দিয়কচোন। তো এয়া দলংখন উঠিলোঁ, দলংখিনি আকৌ অকণমান উঠিলে কিবা এটা ভাল লাগি যায় আৰু, তলৰখিনি গোটেই পৰিৱেশটো চাই কিনে, সৰু দলঙে যেনিবা। তো আমি আহি আছোঁ দলংখনৰ ওপৰলৈকে। তো হাজবেণ্ডে আহিলে, টিকলাই পূৰা আমাৰ মানে দেউতাকৰ লগতে থাকে, তো মাকবিলাকৰ লগত অকণমান নকৰে। তো হাজবেণ্ড নাথাকিলে ভালেই লাগে দিয়কচোন, হাজবেণ্ডবিলাকে পূৰাই বাচ্ছাকেইটাক পূৰাই চম্ভালি লাগে। মই পূৰা ভিডিঅ' বনাত লাগি গৈছোঁ পূৰা। তো হাজবেণ্ডে ভিডিঅ' কৰিব লাজ কৰে, কৈছোঁৱে ন। তো সেইকাৰণে ময়ে ভিডিঅ'খিনি কৰিব লাগে আৰু। তো আজি মই অকণমান বেলেগ ড্ৰেছ পিন্ধি আহিছিলোঁ, মানে স্কাৰ্ট টপ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। তেনেকৈ নিপিন্ধোৱে যেনিবা, পিন্ধিলোঁ আৰু। তো তাই নিবেদিতা ইয়াত ঠাণ্ডা আৰু আইচক্ৰীম লৈ ল'লে, বাচ্ছাকেইটাক মানে খোজকাঢ়ি পূৰা ভাগৰ লাগি গৈছিলে, তো গৰমো লাগিছিলে, তাই আইচক্ৰীম আৰু ক'ল্ড ড্ৰিংক লৈ ল'লে। তো ইয়াতে ভিতৰৰ কাৰণে অকণমান বেছি দামবিলাক, মানে 5 টকা বেছি, তাকে কৈ আছিলে যে এইটো অকণমান 5 টকা বেছিকৈ ল'লে ঠাণ্ডাটো। তো ভিতৰৰ কাৰণে ল'লে চাগে, তো বাচ্ছাবিলাকে খাবও বিচাৰে ন, তো ভিতৰৰ কাৰণে লৈ চাগে। উপায় নাই, যি হওক গৰমততো খাবই লাগিব আৰু। তো তাইৰো গৰম লাগিলে বোলে, তাই অকণমান খাই দিলে এঘোটমান। তো আমি এনেকৈ আকৌ ভিতৰলৈকে যাম বুলি আহিলোঁ। আমাৰ টিকলাই আকৌ আইচক্ৰীমটো বোলে বহি কিনেহে খাব, মানে খোজকাঢ়ি খাব নোৱাৰে। সি ক'লে মা মই বহি কিনে খাম। তো তাক অকণমান দেৰি বহাই দিলোঁ, আৰু খোজকাঢ়ি মানে গোটেইখিনি চোৱাতে ইয়াৰ ভাগৰো লাগিছিল টিকলাই ন, খোজকাঢ়ি। তো সি ধুনীয়াকৈ বহি কিনে আইচক্ৰীমটো খাই আছে। এইফালে
আন্ধাৰ হওঁ হৈছে আৰু তো তাক ক'লোঁ ব'লা তুমি লাহে লাহে খাই ব'লা নহ'লে এদিন ৰখি থাকিলেতো বন্ধ কৰি দিব ন। তো এইফালে আকৌ এইখনত মাছ আছে অকণমান, মাছবোৰ অকণমান চালোঁ, ইয়াত পানী পৰিছে। তো আকৌ ভিতৰলৈ মই কৈছিলোঁ ন আপোনালোকক, এই মাছৰ ঘৰটো মই দেখুওৱা নাছিলোঁ। যোৱাবাৰ মই গমেই পোৱা নাই যে ইয়াতে মাছৰ ঘৰ আছে, তো সেইটো চাইড চালোঁ। তো এইবাৰ মাছৰ ঘৰটোলৈ আহিলোঁ। তো বিভিন্ন মাছবোৰ আছে ইয়াতে, এইবিলাকক কি বুলি কয়, একুৰিয়াম কয় কি কয়, মই বিশেষটো নাজানো, কৈছোঁ ন আপোনালোক বিশেষ বস্তুৰ মই নামবোৰ নাজানোৱে। চ' এয়া মাছবোৰ অকণমান দেখুৱাই দিলোঁ আপোনালোকক। ইয়াত এইটো ডাঙৰ মাছ আছিলে, কি আছিলে ওপৰত আছিলে বাৰু হেৰিখন, পাহৰি থাকিলোঁ এতিয়া মাছটো কি নাম আছিলে, ওপৰত আছিলে চাইনবৰ্ডখনত লিখা, তো পাহৰি থাকিলোঁ। ত' ইয়াত অকণমান এই মাছবোৰ দেখুৱাই দিলোঁ আপোনালোকক। এটা আছে এইটো কান্দুলি মাছ নেকি? কমল কাঠ। বাহিৰৰ চাগে গলেন ফিছে হয়। खाना कांदुली बुद्धक ভাল লাগছে কিনে না। চ' আমি এই ভিতৰত সোমাইছিলোঁহে, বেছি চাবই নাপালোঁ, তো বন্ধই কৰি দিলে। তো ওপৰলৈকে সোমাই মেলি অকণমান হেৰি কৰিলে, জুলিলে টিকলাকেইটাই। তো জুলাৰ পিছতে এইফালে সোমাবলৈ বিচাৰিলোঁ, তো বন্ধ, কামো চলি আছিলে কিবা, তাৰপিছতে বন্ধ কৰি দিলে, মানে সন্ধিয়া হ'ল বুলি ক'লে। তো 6টামান বজাত বন্ধ কৰি দিলে নেকি। তো আমি মেইন ইয়াতে বাচ্ছা কি বস্তু আছিলে, তো সেইবোৰ চাব নাপালোঁ। তো মই যোৱাবাৰ চালোঁ যেনিবা, তো ইহঁতে চাব নাপালে, সেইকাৰণে অকণমান বেয়াও লাগিলে। টিকেটকেইটা কাটি মেলি ল'লোঁ, লৈ মেলি বেছি সময় মানে থাকিবই নাপালোঁ। তো আমি আহোঁতেও দেৰি হৈছিল দিয়কচোন, হঠাতে প্লেনিং বনাইছিলে তাই, তো সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল। তো যিখিনি পালোঁ চালোঁ আৰু, তো তেনেকৈ মানে চোৱা নহ'ল আৰু আমি দেৰিকৈ অহাৰ কাৰণে। তো আপোনালোকে আহিলে নিশ্চয় সোনকালতে আহিব, তেতিয়া সকলোবোৰ বস্তু চাব ভালকৈ পাৰিব। তো এই ক'লোঁ আৰু আপোনালোকক, তো যিসকলে অহা নাই তেওঁলোকে সোনকালতে আহিব, তেতিয়া লাহে ধীৰে গোটেইখিনি বস্তু চোৱা হ'ব, বাচ্ছাবোৰো ভাল পাব গোটেইখিনি বস্তু চাই মেলি। তো ইয়াতে কিবা কিবি বাচ্ছা খেলা বস্তু আছে, মানে খেলি বুজিব পাৰি দিয়কচোন। তো তেনেকৈ ভালো পায়। তো আমাৰ এই কিবা কিবি এনেকৈ টিপিলে যেনিবা আৰু, তাৰপৰা অকণমান জুলিলে। তো ওপৰলৈকে ক'লোৱে যাব নোৱাৰিলোঁ, তো বহুত চাব লগা আছিলে, তো চাব নোৱাৰিলে। তো ইয়াই আকৌ অকণমান সেয়া মুৰ্গীটোতে উঠি ল'লে, উঠি জুলিয়ে আছে আৰু টিকলাই। তো সিও আছে এইটো ছাইডতে, আৰু এইফালে ল'ৰা ছোৱালীয়ে পূৰা ভাল পাইছে, কিবা কিবি এনেকৈ কৰি আছে আৰু। তো সকলোতো নাম নাজানো ন, কৈছোঁৱে আপোনালোকক। তো তাৰপৰা সেয়া জুলি মেলি আহিলোঁ। তাৰপিছতে আমাৰ নিবেদিতাই আকৌ আমাক ক'লে ব'ল ম'ম' খাম বুলি। তো তাই এটা জেগালৈ লৈ গ'ল আমাক ম'ম' খোৱা। তো চাই মেলি এনেকৈ আহিলোঁ আৰু আমি। তো যিখিনি চাব পালোঁ সেইখিনি চাই মেলি ঘৰলৈ বুলি আহিলোঁ। তো আমি আহোঁতে বেলতলা হৈ তেনেকৈ আহিলোঁ, যাওঁতে আমি ইফালে আপোনাৰ লখৰা হৈ গৈছিলোঁ, এনেকৈ লালগণেশ হৈ। তো আহোঁতে বেলতলা ছাইড হৈ কিনে আহিলোঁ। তো তাই ক'লে ব'ল কিবা অলপমান খাই লওঁ বুলি। তাৰপিছত আমি ওলাই দিলোঁ আৰু গোটেইবোৰে। তাৰপিছত আহিয়ে প্ৰথমতে ওলাই মেলি তাতে আকৌ ফুচকা খালোঁ। ফুচকাটো মেইন ন, ফুচকা খাবই লাগিব। তো ফুচকা খালোঁ আমি। টিকলাই নাখালে আমাৰ যেনিবা, ই টিকলাই খালে আৰু ফুচকা। তো নিবেদিতাই আমাক তাত ফুচকা খাই ম'ম' হাতত লৈ আহিলে। তো তাতে আহি কিনে ধুনীয়া ম'ম' আমাক খোৱালে। তো ম'ম'বোৰ সঁচাই বহুত ডাঙৰ আছিলে, বহুত টেষ্টিও আছিলে। তো ম'ম' খাই ভিডিঅ'টো ইমানতে শেষ হ'ল। বাই বাই।